সাবস্ক্ৰাইব কৰক অসম জিকে চেনেলটো আৰু বেল আইকনটো ক্লিক কৰক নতুন নতুন এডুকেশ্যনেল ভিডিঅ' আৰু জব নটিফিকেশ্যন পাবলৈ। Hello friends, welcome to Assam GK. আজি আমি গাইজ এটা ইম্পৰ্টেণ্ট টপিকৰ ওপৰত আলোচনা কৰিম। এইটো হৈছে ব্লাড ৰিলেশ্যন। আৰু ফ্ৰেণ্ড, ব্লাড ৰিলেশ্যন সকলো কম্পিটিটিভ এক্সামতে আহে গাইজ। এইটো আমাৰ SSC এক্সামৰ নটিফিকেশ্যন ওলাইছে। SSC এক্সামত ব্লাড ৰিলেশ্যনৰ কুৱেশ্যন থাকে আৰু অসমৰ ষ্টেট লেভেল এক্সামতো ব্লাড ৰিলেশ্যনৰ কুৱেশ্যন থাকে। আপুনি যদি বেংক এক্সামৰ প্ৰিপাৰেশ্যন কৰিছে তাতো ব্লাড ৰিলেশ্যনৰ কুৱেশ্যন থাকে। চ' আজি আমি ইয়াতে ডিছকাছ কৰিম ব্লাড ৰিলেশ্যনৰ ওপৰত, কেনেদৰে ব্লাড ৰিলেশ্যন কৰা হয়। প্ৰথম আমি ডিছকাছ কৰিম ইয়াৰ কনচেপ্ট, তাৰে পিছত আমি প্ৰব্লেম ছল্ভ কৰিম। চ' ব্লাড ৰিলেশ্যন কৰিবলৈ হ'লে আমি কিছুমান ৰিলেশ্যনশ্বিপ কেনেধৰণৰ হয় সেইবিলাক আমি জানিব লাগিব। চ' প্ৰথমতে আমি ৰিলেশ্যনশ্বিপ চাৰ্টখন জানিব লাগিব। চ' আহকচোন আজি ব্লাড ৰিলেশ্যনৰ ওপৰত ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। চ' দ্য ফাদাৰ অফ ফাদাৰ, দেউতাকৰ দেউতা হ'লে কি হ'ব? সেইটো হ'ব গ্ৰেণ্ড ফাদাৰ, ককা। দ্য মাদাৰ অফ ফাদাৰ, মাকৰ দেউতাকৰ মাক হ'লে কি হ'ব? গ্ৰেণ্ড মাদাৰ, আইতা। দ্য ব্ৰাদাৰ অফ ফাদাৰ, দেউতাকৰ ভায়েক হ'লে কি হ'ব? আংকুল, খুৰা। দ্য ছিষ্টাৰ অফ ফাদাৰ, দেউতাকৰ ভনীয়েক হ'লে কি হ'ব? আণ্ট। পেহী, খুৰী, এনেধৰণৰ। দ্য চন এণ্ড ডটাৰ অফ চিষ্টাৰ, দ্য চন এণ্ড ডটাৰ অফ চিষ্টাৰ, ভনীয়েকৰ ল'ৰা আৰু ছোৱালীক কি বুলি কোৱা হ'ব? নিফিউ এণ্ড নাইচ। নিফিউ ল'ৰাৰ ক্ষেত্ৰত ধৰা হয়, নিফিউ কোৱা হয় ভাগিন, আৰু নাইচ ভাগিনী ছোৱালীৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয়। আংকুল চিলড্ৰেন, খুৰাকৰ ল'ৰা, এইটো হয় কাজিন। মাদাৰ অফ ফাদাৰ চন, মাদাৰ অৰ ফাদাৰ চন, দেউতাক বা মাকৰ ল'ৰা কি হ'ব? অভিয়াছলি ব্ৰাদাৰে হ'ব। আৰু মাদাৰ অৰ ফাদাৰ্ছ ডটাৰ, এইটো হ'ব চিষ্টাৰ। মাদাৰ্ছ ব্ৰাদাৰ, মেটাৰনেল আংকুল, এইটো মামা হ'ব, মাকৰ ভায়েক। আৰু গাইজ মেটাৰনেল আৰু পেটাৰনেল, মাকৰ ৰিলেশ্যনখিনিক ক'ব মেটাৰনেল আৰু দেউতাকৰ ৰিলেশ্যনখিনিক ক'ব পেটাৰনেল। মাদাৰ্ছ চিষ্টাৰ, এইটো হ'ব আণ্ট, মাদাৰ্ছ চিষ্টাৰ আণ্ট। আণ্ট ইংলিছত আণ্ট ব্যৱহাৰ কৰা হয় মাহী, খুৰী, এনেধৰণৰ, পেহী, গোটেইখিনিক আণ্ট বুলি কোৱা হয়। মাদাৰ্ছ মাদাৰ, মাকৰ মাক কি হ'ব? গ্ৰেণ্ড মাদাৰ, আইতা। মেটাৰনেল আংকুল চিলড্ৰেন, মামাকৰ ল'ৰা ছোৱালীক কি কোৱা হ'ব? কাজিন। মাদাৰ্ছ ফাদাৰ, মাকৰ দেউতাকক কি কোৱা হ'ব? গ্ৰেণ্ড ফাদাৰ, ককা। চনছ ৱাইফ, ল'ৰাৰ ঘৈণীয়েকক কি কোৱা হ'ব? ডটাৰ ইন ল, বোৱাৰী। ডটাৰ্ছ হাজবেণ্ড, ছোৱালীৰ হাজবেণ্ডক কি কোৱা হ'ব? চন ইন ল, জোৱাই। জোৱাই। হাজবেণ্ডছ ব্ৰাদাৰ, হাজবেণ্ডছ ব্ৰাদাৰ হ'ব
গিৰিয়েকৰ ভায়েক সেইটো হ'ব ব্ৰাদাৰ ইন ল', ৱাইফছ ব্ৰাদাৰ ঘৈণীয়েকৰ ভায়েক ব্ৰাদাৰ ইন ল', হাজবেণ্ড চিষ্টাৰ চিষ্টাৰ ইন ল', ৱাইফ চিষ্টাৰ চিষ্টাৰ ইন ল', ব্ৰাদাৰ্ছ ডটাৰ নাইচ, ব্ৰাদাৰ্ছ ডটাৰ সেইটো হ'ব নাইচ, ভায়েকৰ ছোৱালী সেইটো নাইচ, ব্ৰাদাৰ্ছ ডটাৰ কোৱা হ'ব নাইচ, ব্ৰাদাৰ্ছ চন কোৱা হ'ব নিফিউ, চিষ্টাৰ্ছ হাজবেণ্ড কোৱা হ'ব ব্ৰাদাৰ ইন ল', আৰু ব্ৰাদাৰ্ছ ৱাইফ কোৱা হ'ব চিষ্টাৰ ইন ল'। চ' গাইজ আজি আমি ব্লাড ৰিলেশ্যনৰ ওপৰত ডিছকাছ কৰিম। চ' এইখন হৈছে ৰিলেশ্যনশ্বিপ চাৰ্ট। এইখন আপোনালোকে ভিডিঅ'টো ফৰৱাৰ্ড কৰি পষ্ট কৰি আপোনালোকে নোট কৰি ল'ব এইখন চাৰ্ট। তাৰপিছত আমি ব্লাড ৰিলেশ্যনৰ প্ৰব্লেমৰ ওপৰত ডিছকাছ কৰিম। চ' আহকচোন ইয়াৰ নেক্সট পাৰ্টলৈকে যাওঁ। চ' গাইজ আজি আমি ডিছকাছ কৰিম ব্লাড ৰিলেশ্যনৰ ওপৰত। ব্লাড ৰিলেশ্যন সকলো এক্সামতে থাকে, SSC এক্সাম, বেংক এক্সাম, ৰেলৱে এক্সাম, ষ্টেট লেভেল এক্সাম, সকলোতে ব্লাড ৰিলেশ্যন আমাক লাগিবই। আৰু গাইজ SSCৰ নটিফিকেশ্যন ওলাইছে, আমি SSCৰ কাৰণে প্ৰিপাৰেশ্যন কৰিবৰ কাৰণে আমি ব্লাড ৰিলেশ্যন জানিব লাগিব। চিল'লিজিম এনেধৰণৰ বহুত ৰিজনিঙৰ ওপৰত ভাল কনচেপ্ট থাকিব লাগিব। চ' আমি আজি ষ্টাৰ্ট কৰিম ব্লাড ৰিলেশ্যনৰ ওপৰত। চ' ব্লাড ৰিলেশ্যনৰ আমি প্ৰথম চাৰ্টখন শিকিলোঁ, আপোনালোকে নোট কৰি ল'ব। নোট কৰি ৰিলেশ্যনশ্বিপবিলাক কেনেধৰণৰ হয় সেইবিলাক চাব। ত' আহক এতিয়া আমি ফেমিলি ট্ৰীৰ বিষয়ে জানো। ফেমিলি ট্ৰী হ'ব, যদি নিজক এক্সাম্পল দি কোৱা হয় ইয়াৰ জেনেৰেশ্যনবিলাক, ফাৰ্ষ্ট জেনেৰেশ্যন বুলি ক'লে গ্ৰেণ্ড ফাদাৰ গ্ৰেণ্ড মাদাৰক ধৰা হ'ব, গ্ৰেণ্ড ফাদাৰ গ্ৰেণ্ড মাদাৰ। আৰু ছেকেণ্ড জেনেৰেশ্যন বুলি ক'লে মাদাৰ ফাদাৰ আংকুল আণ্ট এইবিলাকক ধৰা হ'ব। আৰু চেল্ফ আমি ধৰি লৈছোঁ নিজকে। আৰু থাৰ্ড জেনেৰেশ্যন কোৱা হ'লে চন ডটাৰ নিফিউ নাইচ এনেধৰণৰ হ'ব। আৰু পেটাৰ্নেল বুলি ক'লে দেউতাকৰ ফালৰখিনি কোৱা হ'ব। আৰু মেটাৰ্নেল বুলি ক'লে মাকৰ ফালৰখিনি কোৱা হ'ব। এইটো মনত ৰাখিব। আৰু এতিয়া আমি ফেমিলি ট্ৰীৰ বিষয়ে জানিলোঁ। ফাৰ্ষ্ট জেনেৰেশ্যন কোৱা হ'ব গ্ৰেণ্ড ফাদাৰ গ্ৰেণ্ড মাদাৰ, ছেকেণ্ড জেনেৰেশ্যন মাদাৰ ফাদাৰ আংকুল আণ্ট এনেধৰণৰ হ'ব। থাৰ্ড জেনেৰেশ্যন চন ডটাৰ নিফিউ নাইচ এনেধৰণৰ হ'ব। চ' যদি কোৱা হয় এ ইজ দ্য ফাদাৰ অফ বি, এ ইজ দ্য ফাদাৰ অফ বি, এ বিৰ দেউতাক, বি ইয়াত ৰখা হ'ব, এ ওপৰত ৰখা হ'ব। এ ইজ দ্য ফাদাৰ অফ বি, যদি চেল্ফ মই নিজকে ধৰি লওঁ বি, এ ইজ দ্য ফাদাৰ অফ বি, এ বিৰ দেউতাক, অভিয়াছলি এ ওপৰত যাব। আৰু মেল ফিমেল এনেধৰণে বুজোৱা হ'ব, মেলক প্লাছ চিনেৰে আৰু ফিমেলক মাইনাছ চিনেৰে। ত' ফাদাৰ বুলি কৈছে প্লাছ হ'ব। আৰু ব্ৰাদাৰ ৰিলেশ্যনশ্বিপটো এনেধৰণে হ'ব, ব্ৰাদাৰ ৰিলেশ্যনটো এনেদৰে বুজা হ'ব। চি ইজ দ্য ব্ৰাদাৰ অফ বি, চি ইজ দ্য ব্ৰাদাৰ অফ বি, তেতিয়াহ'লে কি হ'ব চি ইজ দ্য ব্ৰাদাৰ অফ বি, ব্ৰাদাৰ বুলি কৈছে প্লাছ চি ইজ দ্য ব্ৰাদাৰ অফ বি। আৰু ভাইক ভনীয়েকৰ ব্ৰাদাৰ চিষ্টাৰৰ ৰিলেশ্যনশ্বিপটো এনেধৰণে বুজোৱা হ'ব। আৰু হাজবেণ্ড ৱাইফৰ চিম্বল এনেধৰণে বুজোৱা হ'ব, এ ইজ দ্য হাজবেণ্ড অফ বি, হাজবেণ্ড ৱাইফৰ চিম্বল ইকুৱেল চিনেৰে বুজোৱা হ'ব, এ ইজ দ্য হাজবেণ্ড অফ বি, হাজবেণ্ড হ'লে মেল হ'ব তো এইটো প্লাছ হ'ব, আৰু ফিমেল হ'লে মাইনাছ 5 হৈ গ'ল। প্লাছ চিনক ইকুৱেল চিনক আমি হাজবেণ্ড ৱাইফ ৰিলেশ্যনশ্বিপ বুজাম, আৰু ব্ৰাদাৰ চিষ্টাৰক এনেদৰে বুজোৱা হ'ব।
সো আমি নেক্সট প্ৰব্লেমৰ ওপৰত ডিসকাস কৰিম সো এতিয়া আমি প্ৰব্লেম সলভ কৰিম প্ৰথম কোৱেশ্চনটো হ'ব দীপক হেজ এ ব্ৰাদাৰ নেম আদিত্য দীপকৰ এজন ভাই আছে নাম আদিত্য দীপক ইজ দ্য সন অফ কুলদীপ বান্টি ইজ কুলদীপ's ফাদাৰ হাউ ইজ আদিত্য ৰিলেটেড টু বান্টি এইটো SSC 2017 আহি গৈছে সো এইটো আমি এতিয়া সলভ কৰিম দীপক হেজ এ ব্ৰাদাৰ নেম আদিত্য আমি ভাইক ভনীয়েকৰ চিম্বলটো এনেদৰে কৰিছিলো দীপক হেজ এ ব্ৰাদাৰ নেম আদিত্য দীপক আদিত্য আমি ভাইক ভনীয়েকৰ চিম্বলটো এনেদৰে বুজাইছিলো দীপক হেজ এ ব্ৰাদাৰ নেম আদিত্য দীপকৰ এজন ভাই আছে নাম আদিত্য প্লাস চিন হ'ব মেল ফিমেল মেলক আমি প্লাস চিন ফিমেল মাইনাস চিনেৰে বুজা হ'ব দীপক ইজ দ্য সন অফ কুলদীপ দীপক ইজ দ্য সন অফ কুলদীপ তো মানে কুলদীপ দীপকৰ দেউতাক হ'ব দেউতাক হ'লে ওপৰৰ জেনেৰেশ্যন সো কুলদীপ ওপৰত যাব কুলদীপ তাৰপিছত সন বুলি কৈছে এইটো প্লাস চিন হ'ব বান্টি ইজ কুলদীপ's ফাদাৰ বান্টি কুলদীপ's ফাদাৰ তো কুলদীপৰ দেউতাক হ'ব বান্টি ইয়াৰ ওপৰ জেনেৰেশ্যন হ'ব তো বান্টি হ'ব তো ওপৰত বান্টি যাব বান্টি ইজ কুলদীপ's ফাদাৰ বান্টি দেউতাক সো প্লাস চিন হ'ব হাউ ইজ আদিত্য ৰিলেটেড টু বান্টি সো আমাৰ এইটো হৈ গ'ল তো এতিয়া এনসাৰটো উলিয়াব লাগে হাউ ইজ আদিত্য ৰিলেটেড টু বান্টি আদিত্য বান্টিৰ কি হয় তো আদিত্য বান্টিৰ কি হ'ব এইটো কুলদীপ সেকেন্ড জেনেৰেশ্যন থাৰ্ড জেনেৰেশ্যন এইটো কি হ'ব কুলদীপৰ ল'ৰা বা ছোৱালী বান্টিৰ ল'ৰা বা ছোৱালী কুলদীপ হ'ল আৰু কুলদীপৰ ল'ৰা আদিত্য সো এইটো গ্ৰেণ্ডছন হ'ব তলৰ জেনেৰেশ্যন এইটো এনসাৰ হ'ব গ্ৰেণ্ডছন next question to guys question number 2 T is the sister of D D is married to P P is the son of M T is the mother of J Y is the father of U Y has only one son and only one daughter U is the daughter of T Q is the son of D তাৰপিছত আমাক সুধিছে how is P related to T P টিৰ কি হয় how is J related to D how is Q related to M এইটো আমি সলভ কৰিম T is the sister of D T ডিৰ ভনীয়েক সো আমি ভাইক ভনীয়েকৰ চিম্বলটো এনেদৰে বুজাইছিলো এনেদৰে T is the sister of D T হৈছে sister কাৰ ডিৰ D is married to P আৰু হাজবেণ্ড ওয়াইফৰ চিম্বলটো আমি ইকুৱেল চিনেৰে বুজাইছিলো D is married to P এতিয়া আমি প্লাস মাইনাস ধৰিব পৰা হোৱা নাই প্লাস আমি মেলক বুজাইছিলো মাইনাস আমি ফিমেলক বুজাইছিলো আৰু এতিয়া মেল ফিমেল আমি ধৰিব পৰা নাই P is the son of M তো এটা P is the son of M তো এতিয়া আমি গম পালো son P son কাৰ M ৰ তো এইটো son হ'ব আৰু M ওপৰত যাব ওপৰৰ জেনেৰেশ্যন son দেউতাক তো P is the son of M মানে P M ৰ ল'ৰা তো M ওপৰত যাব দেউতাক আৰু ল'ৰা তলত P আৰু son বুলি কৈছে প্লাস চিন দিছো মেল হলে প্লাস ফিমেল হলে মাইনাস T is the mother of J T is the mother of J আৰু T কাৰ মাক হ'ব J T mother minus J
টি জেৰ মাক তো ওপৰৰ জেনেৰেশ্যন জেৰ ওপৰৰ জেনেৰেশ্যন y is the father of u তো এইটো আমি ষ্টেটমেণ্ট এতিয়া ক'ব নোৱাৰিম আমি চিন দি থৈছোঁ y has only one son and only one daughter এইটো আমি এতিয়া ক'ব নোৱাৰিম এইটো এই দুটা u is the daughter of t u is the daughter of t u is the daughter of t u tir daughter u tir জীয়েক so u tir জীয়েক জীয়েক বুলি কৈছে মাইনাছ আৰু এই দুটা ভাইক ভনীয়েক হৈ গ'ল এতিয়া আমি ক'ব পাৰিম তো আৰু কৈছে q is the son of d q is the son of d q ডিৰ ল'ৰা তলৰ জেনেৰেশ্যন ল'ৰা বুলি কৈছে কিউ প্লাছ চিন হ'ব আৰু এইটো প্লাছ চিন আছিল মেৰিড হাজবেণ্ড ৱাইফ এইটো অভিয়াছলি মাইনাছ হ'ব আৰু কিউ ইজ দ্য চন অফ ডি কিউ ডিৰ ল'ৰা এতিয়া আমি ক'ব পাৰিম ৱাই ইজ দ্য ফাদাৰ অফ ইউ আৰু কৈছে ৱাই ইজ দ্য ফাদাৰ অফ ইউ এইটো আমি কৰা নাছিলোঁ y is the father of u u দেউতাক হ'ব লাগিলে এইটো মাক তো এইটো হাজবেণ্ড ৱাইফ হৈ যাব y আৰু t y দেউতাক বুলি কৈছে u এইটো প্লাছ চিন হ'ব আৰু এইবাৰ আমি ক'ব পাৰিম y has only one son and only one daughter তো অলৰেডি আমাৰ u daughter আছে তো এইটো প্লাছ চিন হৈ যাব তো মাইনাছ এইটো আমি কৰি লৈছোঁ কাৰণ কৈছে y has only one daughter y অকল মাত্ৰ এজন ল'ৰা এণ্ড অনলি ওৱান ডটাৰ আৰু অকল এজনী ছোৱালী চ' এইজনী ছোৱালী এইজনী ল'ৰা আমাৰ ছবিটো হৈ গ'ল এতিয়া আমি কুৱেশ্যনবিলাক কৰিব লাগিব হাউ ইজ পি ৰিলেটেড টু টি পি ৰিলেটেড টু টি হাউ ইজ পি ৰিলেটেড টু টি পি টিৰ কি হয় তো এইটো হ'ব সিস্টাৰ্ছ হাজবেণ্ড আমি কোৱা আছিলোঁ ব্ৰাদাৰ ইন ল এইটো হ'ব এনচাৰ ব্ৰাদাৰ ইন ল হাউ ইজ জে ৰিলেটেড টু ডি তো সিস্টাৰ্ছ চন হ'ব এইটো নিফিউ তো এইবিলাক জানিবলৈ হ'লে আপোনালোকে প্ৰথম দিয়া ৰিলেশ্যনশ্বিপ চাৰ্টখন ভালদৰে জানিব লাগিব তেতিয়া আপোনালোকে নিফিউ ব্ৰাদাৰ এই ধৰণৰ ৰিলেশ্যনশ্বিপখিনি মনত ৰাখিব পাৰিব 3 নম্বৰ কুৱেশ্যনটো হাউ ইজ কিউ ৰিলেটেড টু এম কিউ এমৰ কি হ'ব এইটো হ'ব ল'ৰাৰ ল'ৰা তো এইটো হ'ব গ্ৰেণ্ডছন তো এইটো আমি 2 নম্বৰ কুৱেশ্যনটো কৰিলোঁ আপোনালোকে এনেধৰণৰ আৰু নতুন কুৱেশ্যন কৰি থাকিব এইটো IBPS-ত আহি গৈছিল 2015-ত তো এইবিলাক খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন ডিছকাছ কৰি আছোঁ আমি তো আৰু নেক্সট কুৱেশ্যনটো কৰিম এতিয়া Question number 3, friends. D is the father of A. D is married to P. P is the mother of J. P has only one daughter. J is married to U. U is the son of L. How is J related to L? How is A related to U? তো আমি প্ৰথম ছবিটো আঁকিব লাগিব D is the father of A. D দেউতাক. D is the father of A. D দেউতাক plus sin. Male hole plus, female hole minus. D is the father of A. D দেউতাক A তলৰ জেনেৰেশ্যন হ'ব D. D is married to P. আৰু হাজবেণ্ড টু ৱাইফ হ'লে ইকুৱেল চিনেৰে বুজোৱা আছিল. D is married to P. এইটো যদি প্লাছ হয় এইটো অবভিয়াছলি মাইনাছ হ'ব.
এইটো মানে হাজবেণ্ড ৱাইফ হৈ গ'ল আৰু পি ইজ দ্য মাদাৰ অফ জে পি ইজ দ্য মাদাৰ অফ জে তো পি জেৰ মাক হৈ গ'ল তো এই দুটা ভাইক ভনীয়েক হৈ যাব জে পি ইজ দ্য মাদাৰ অফ জে এইটো ল'ৰা আছিল দিল ল'ৰা এইটো ছোৱালী কি কয় জেৰ মাক হ'ব পি তো এই দুটা ভাইক ভনীয়েক হৈ যাব পি হেজ অনলি ওৱান ডটাৰ পিৰ অকল এজনী ছোৱালী আছে মানে এইজনৰ ভিতৰত এজনী ছোৱালী হ'ব আৰু এজন ল'ৰা হ'ব জে ইজ মেৰিড টু ইউ জে ইজ মেৰিড টু ইউ জে ইজ মেৰিড টু ইউ জে তোৰ লগত বিয়া হৈছে এইটো হাজবেণ্ড ৱাইফ হৈ গ'ল ইউ ইজ দ্য চন অফ এল তো ইউ চন হ'ব ইউ ইজ দ্য চন অফ এল ইউ এলৰ ল'ৰা তো এইটো প্লাছ হ'লে এইটো মাইনাছ হৈ যাব আৰু এইটোত কোৱা আছিল পি হেজ অনলি ওৱান ডটাৰ পিৰ অকল এজনী ছোৱালী তো জে অকল এজনী ছোৱালী তো মাইনাছ আৰু অকল এজনী ছোৱালী এইজন তেতিয়াহ'লে ল'ৰা হৈ যাব তো আমাৰ ছবিটো হৈ গ'ল এতিয়া আমি উলিয়াব লাগিব কুৱেশ্যনবিলাক হাউ ইজ জে ৰিলেটেড টু ইউ জে এলৰ কি হয় হাউ ইজ জে ৰিলেটেড টু এল জে এলৰ কি হ'ব এইটো হ'ব son's wife হ'ব daughter in law আপোনালোকে প্ৰথম দিয়া ৰিলেশ্যনশ্বিপ চাৰ্টখন চাই ল'ব তাতে daughter in law কাক কয় brother in law কাক কয় sister in law কাক কয় mother's mother father's father এইবিলাক কেনেধৰণৰ ৰিলেশ্যনশ্বিপ আছিল এইবিলাক আপোনালোকে চাই ল'ব চ' son's wife তেতিয়াহ'লে কি হ'ব daughter in law আৰু how is a related to you a related to you a your কি হ'ব a how is a related to you a your কি হ'ব এইটো হ'ব wife's brother এইটো হ'ব wife's brother brother in law so guys আমি আজি এইটো ভিডিও ব্লাড ৰিলেশ্যনৰ ওপৰত ডিছকাছ কৰি আছোঁ এইটো আছিল 3 নম্বৰ কুৱেশ্যন so আমাৰ এনসাৰ এইটো এনসাৰ হ'ব brother in law next question to friends question number 4 y is the sister of j l is the wife of j l has only one son r k is the mother of l k is married to d d has only one son and only one daughter how is j related to k how is r related to y so আমি প্ৰথমতে ছবিটো আঁকিব লাগিব y is the sister of j y is the sister of j আমি ভাইক ভনীয়েকৰ চিম্বলটো এনেদৰে বুজাইছিলোঁ y is the sister of j মেল হ'লে প্লাছ মাইনাছ হ'লে ফিমেল এনেদৰে বুজাম আমি ভাইক ভনীয়েকৰ চিম্বলটো এনেধৰণৰ y is the sister of j y is the sister of j l is the wife of j l is the wife of j l জেৰ ঘৈণীয়েক তো হাজবেণ্ড ৱাইফৰ চিম্বল এনেদৰে বুজোৱা হৈছিল l ৱাইফ বুলি কৈছে তাৰ জেৰ ৱাইফ হ'লে মাইনাছ হ'ব আৰু এইটো প্লাছ হৈ যাব j has only one son r জেৰ অকল এজন ল'ৰা আছে সেইজন হৈছিল r তলৰ জেনেৰেশ্যন r ল'ৰা বুলি কৈছে এইটো প্লাছ হ'ব one son r k is the mother of l k l ৰ মাক
কে এলৰ মাক মাক বুলি কৈছে মাইনাছ চিন কে এলৰ মাক এইটো হ'ব এল এলৰ ওপৰৰ জেনেৰেশ্যন কে মাক এলৰ কে ইজ মেৰিড টু ডি কে কাৰ লগত বিয়া হৈছে ডিৰ লগত হাজবেণ্ড ৱাইফ হৈ যাব এইটো যদি মাইনাছ হয় এইটো প্লাছ হৈ যাব ডি হেজ অনলি ওৱান চন D has only one son and only one daughter. D has only one son and only one daughter. Dear এজনী ছোৱালী আৰু এজন ল'ৰা তো এজনী ছোৱালী আৰু এজন ল'ৰা আছিলে এজন ল'ৰাজনৰ নাম দিয়া নাই কোন হয় নাজানো আমি এইটো খালী ঠাই ৰাখি থৈ দিছোঁ চ' এতিয়া আমি আমাৰ ছবিটো হৈ গ'ল এতিয়া আমি কুৱেশ্যনবিলাক কৰিব লাগিব How is J related to K? How is J related to K? J এলৰ কি হ'ব এইটো সিষ্টাৰ্ছ হাজবেণ্ড হ'ব কে কেৰ ছোৱালী এল আৰু এল জেলৰ লগত বিয়া হৈছে চ' সিষ্টাৰ্ছ হ'ব ডটাৰ্ছ হাজবেণ্ড আমি ক'ম চন ইন ল এনচাৰটো হ'ব চন ইন ল কেৰ ছোৱালী হৈছে এল আৰু এল বিয়া হৈছে এল মেৰিড টু জে তো কেৰ ছোৱালীৰ হাজবেণ্ড হ'ব তো ডটাৰ্ছ হাজবেণ্ড এইটো হ'ব চন ইন ল হাউ ইজ আৰ ৰিলেটেড টু ৱাই আৰ ৱাইৰ কি হ'ব এইটো হ'ব ৱাইৰ ভায়েক জে ভায়েকৰ ল'ৰা হ'লে এইটো হ'ব নিফিউ আৰু ছোৱালী হ'লে নাইচ এইটো হ'ব নিফিউ চ' গাইজ আজি আমি ব্লাড ৰিলেশ্যনৰ ওপৰত 4টা কুৱেশ্যন ডিছকাছ কৰিলোঁ আৰু এনেধৰণৰ আমি প্ৰব্লেম ছল্ভ কৰি যাম প্ৰথমতে আপোনালোকে ৰিলেশ্যনশ্বিপ চাৰ্টখন চাব ভালদৰে ৰিলেশ্যনবিলাক কেনেধৰণৰ হয় চন ইন ল কাক কয় ব্ৰাদাৰ ইন ল কাক কয় ডটাৰ ইন ল কাক কয় এনেধৰণৰ ৰিলেশ্যনবিলাক চাব পেটাৰ্নেল হ'লে দেউতাকৰ ফালৰ মেটাৰ্নেল হ'লে মাকৰ ফালৰ নিফিউ নাইচ নিফিউ কোৱা হ'ব ল'ৰাৰ ক্ষেত্ৰত ভাগিন ভতিজা এনেধৰণৰ নাইচ হ'লে ভতিজী ভাগিনী ছোৱালীৰ ক্ষেত্ৰত নাইচ ব্যৱহাৰ কৰা হয় এনেদৰে ৰিলেশ্যনশ্বিপ চাৰ্টখন চাই ল'ব প্ৰথম ভাগত আছে আৰু আমি আজি 4টা ব্লাড ৰিলেশ্যনৰ ওপৰত কুৱেশ্যন ডিছকাছ কৰিলোঁ এনেধৰণৰ কুৱেশ্যন আছাম পুলিচৰ এক্সামত আহে SSC এক্সামত আহে IBPSৰ এক্সামত আহে যদি আপোনালোকে বেংকিঙৰ প্ৰিপাৰেশ্যন কৰি আছে চ' আমি এনেধৰণে ব্লাড ৰিলেশ্যনৰ ওপৰত কুৱেশ্যন ডিছকাছ কৰি যাম আপোনালোকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অতি সোনকালে ছাবস্ক্ৰাইব কৰি ল'ব আৰু আপোনালোকে বুজি পাইছেনে নাই বস্তুখিনি কমেণ্ট বক্সত জনাব পাৰে আৰু যদি ভিডিঅ'টো ভাল হৈছে লাইক দিব আৰু শ্বেয়াৰ কৰিব তো আজিৰ ভিডিঅ'টো ইমানেই ধন্যবাদ আজিলৈ ব্লাড ৰিলেশ্যনৰ ওপৰত এইখিনি আৰু নেক্সট পাৰ্ট বাই পাৰ্ট আহি থাকিব আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব আজিৰ ভিডিঅ'টো ইমানেই